মই পুলিচৰ লগত এনে কথা পাতো হা পুলিচৰ লগত এনে কথা পুলিচ পাতে নহয় বন্ধু আইনটো হাতত তুলি কিনে যিজন মানুহে কাণ তুলে থাপ্পৰটো মাৰিলে সেইজন কোন হয় জানেনে? সেইজন হৈছে বীৰ লাচিত সেনাৰ এজন সদস্য। লাচিত সেনাৰ যিটো সদস্য আছিলে সেইজন সেনাই নিজৰ দাদাগিৰি দেখাবলৈ তাকেই পালে। তাৰমানে মানুহজনক কাণ তুলিয়ে থাপ্পৰ মাৰিবলৈ সাহস কৰিব পাৰলে। সেইটোৱে কওকচোন আপোনালোকে। অসমত কি আইন নাইকিয়া হৈ গৈছে নেকি? বীৰ লাচিত সেনাৰ যিকেইটা অভদ্ৰ সদস্য আছে সেইকেইটা সদস্য কি পুলিচে দেখা নাপায় নে? কেইবাদিন আগতে দীপংকৰ নাথ আৰু এটা লগত কি আছিলে সেইকেইটা কিন্তু বহুত উৎপাত কৰিছিলে। সেই সংগঠনৰ সদস্যকেইটাক আজি জেলত যোৱাৰ বাবে অসমখন চাগে শান্তিত আছে। এইখন অসমত কি আইন নাই নেকি? চৰকাৰে যে পুলিচ বিলাকক দৰমহা দি পালি আছে এইবিলাক তাৰমানে কি এনেই পালি আছে নেকি? সকলোৱে যদি আইনটো হাতত লৈ কিনে বিচাৰে কৰিব পাৰে তেতিয়াহ'লে প্ৰশাসন কিয় আছে? লাচিত সেনাত কিছুমান গুণ্ডা আছে যিবিলাক গুণ্ডাই নেকি নিজৰ দাদাগিৰি দেখাই আছে। নিজৰে দাদাগিৰি দেখাই কিনে যিবিলাক কমজুৰি আছে কমজুৰি কেইটা কেনেকে ডিঙি চেপি মাৰিব পাৰি সেইবিলাক মানে প্লেনিং কৰি আছে। আৰে ভাই তহঁতে যদি ইমান দাদাগিৰি দেখাব পাৰ ন, হিন্দু সমাজত যিবিলাক অগৰণ হৈ আছে সেইবিলাকৰ বিষয়ে কিয় মাত নামাত? যোৱাকালিয়ে দেখোন এটা 65 বছৰ বুঢ়াই 14 বছৰ ছোৱালী এজনীক ৰেপ কৰিছে, সেইটো বিষয়ত কিয় মাত মাতা নাই? কিয় ভাই? সেইটো বিষয়ত মাত মাতিলে যে তহঁতে পইচা নাপাবি, যাৰ কাৰণে তহঁতে সেইটো বিষয়ে মাত নামাত। য'ত গ'লে মানে ইহঁতৰ ইনকাম আছে সেই তাতেহে যাব। কোনোবা এটা ডাঙৰ বিজনেছমেনে যদি এমপ্লয়ী বিলাকৰ দৰমহা দিয়া নাই তাতে গৈ হামলা কৰিব, তাতে যাই যদি হামলা কৰে তেতিয়াতো পইচা পাব ন। সেই পইচাৰ কাৰণে লাচিত সেনাৰ ল'ৰাবিলাকে সেই বিজনেছমেনটোক গৈ কিনে হামলা কৰিব। সেই ব্যৱসায়ীজনে অসমৰ কিমান ল'ৰাক যে স্বাৱলম্বী কৰি আছে সেইটো সিহঁতে নাচায়। এক মাহৰ কাৰণে বিজনেছটো যদি অলপমান ডাউন হয় সেইটো কাৰণে চেলাৰী দিব নোৱাৰে, সেই কাৰণে গৈ কিনে সেই লাচিত সেনাৰ যুৱক কেইটা গৈ কিনে উঠি পৰি লাগিব। আজি যে অসমখনত সেই 65 বছৰ বুঢ়াটোৱে 14 বছৰ ছোৱালীজনীক ৰেপ কৰিলে সেইটো লৈচোন এবাৰো মাত মতা নাই। বঙাইগাঁৱত পিতা পুত্ৰ দুজন মিলি কিনে এজন ছোৱালীক ৰেপ কৰিছে সেইবিলাক ঘটনা লৈ কিনে এবাৰোচোন মাত মতা নাই। আৰু এনেকুৱা কিছুমান ঘটনা সমাজত বহুত ঘটি আছে সেইবিলাক লৈ কিনে যিবিলাক লাচিত সেনাৰ যুৱকসকল আছে সেইবিলাকে কিন্তু এবাৰো মাত মতা নাই। য'ত গ'লে সিহঁতৰ ইনকাম হ'ব সেই তাতে গৈ কিনে মাত মাতি আছে। তাতে ডাঙৰ ব্যৱসায়ী যদি হামলা দিব পাৰে তেতিয়াহ'লে অলপমান পইচা পাব ন। ডাঙৰ এটা ইণ্ডাষ্ট্ৰি কৰি হামলা দিব পাৰে তেতিয়াহ'লে অলপমান পইচা পাব ন। সেই অলপমান পইচাৰ কাৰণে বিজনেছমেনটো কেনেকৈ মানে হেৰেছমেণ্ট কৰিব সেইটো সিহঁতে কৰে। আজি এইখন অসমত অনা অসমীয়া আৰু অনা অসমীয়া কৈ কিনে অসমীয়াৰ মাজতে যুদ্ধ লাগি আছে। যিজন ল'ৰা কাণ তুলে থাপ্পৰটো মাৰিছে সেইজন ল'ৰাটো অসমীয়া ল'ৰাই হয় ন। গতিকে অসমীয়াই আজি অসমীয়াক মাৰিছে, তাৰ মানে কি ভাগত অলপমান কম পৰিছে, সেই ভাগত কম পৰাৰ কাৰণে অসমীয়াই আজি অসমীয়াক মাৰি আছে। আৰু ছ'চিয়েল মিডিয়াত আহি কিনে ভিডিঅ' আপলোড কৰিছে অনা অসমীয়াই বোলে এনেকুৱা ধৰণৰ কাম কৰিছে। আজিৰ তাৰিখত যিবিলাক বেলেগ ৰাজ্যৰ পৰা অসমত আহি কিনে ব্যৱসায় কৰি আছে অসমীয়াবিলাকে কিয় নকৰে? যেনেকা নেকি নাপিতৰ কাম কেইটা অসমীয়া মানুহে কৰে কওকচোন? এটাও চাগে আপুনি নাপিতৰ দোকান নাপাব। কেইটানো অসমীয়া মানুহে মুচিৰ দোকান কৰিছে কওকচোন? এটাও চাগে আপুনি গন্তি কৰি উলিয়াব নোৱাৰিব। কিয় নকৰে অসমীয়া মানুহে? কিয় লাজ লাগে ন। গতিকে বাহিৰৰ পৰা আহি কিনে যদি এখেতলোকে ব্যৱসায় কৰি আছে গতিকে সিহঁতক পঠিয়াই দি কিনে আপোনালোকে নিজে কৰকচোন। তাৰে মাজতে কিছুমান সংগঠনৰ ল'ৰা আছে সেইবিলাক সংগঠনৰ ল'ৰাবিলাকে তাতে গৈ কিনে দাদাগিৰি দেখায়। আৰে ভাই যদি দাদাগিৰি দেখাব মনে আছে তহঁতে নিজে তেনেকুৱা এটা বিজনেছ খুলি ল না, তেতিয়াহ'লে সিহঁতে নিজেই গুচি যাব ন। সেইবিলাক নকৰি আজি অসমীয়া কাজি লাগি আছে। তো গাইজ আপোনালোকে কি ভাবে এবাৰ কমেণ্ট কৰি জনাওকচোন। আৰু এইটো ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰক। ধন্যবাদ সকলোকে। জয় অসম।